अभी अभी घोषणा हुआ है तेरस गोवाला आमार दुलियाजाনৰ विधायक तेखेत राज्यसभाলৈ आमार राज्यसभाলৈ तेरस गोवाला डाঙৰীয়াক आमार भारतीय जनता पार्टीয়ে मनोनीत কৰিছে আৰু যোগেন মহান ডাঙৰীয়া মন্ত্ৰী তেখেতক मनोनीत কৰিছে। অহাকালি আমি বিধায়কসকলক গুৱাহাটীলৈ মাতিছোঁ। অহাকালি মনোনয়ন পত্ৰ আমি প্ৰস্তুত কৰিম আৰু পৰহি দিনাখন মনোনয়ন পত্ৰ আমি দাখিল কৰিম আৰু এখন আসনত আমি UPPL দলৰ প্ৰমোদ বড়ো বা আন কোনোবাই যদি নমিনেশ্যন দিয়ে তাতে আমি বিৰোধিতা নকৰোঁ, কিন্তু আমি তেওঁলোকে আমাক জনাইছে যে আমি মনোনয়ন দিব পাৰোঁ বুলি। সিদ্ধান্তটো এতিয়াও তেওঁলোকে আমাক জনোৱা নাই। ৩ নম্বৰ আসনখন বিজেপিয়ে জিকিব নোৱাৰে কাৰণ আমাৰ সংখ্যা বল নাই। সেইকাৰণে যদি প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰে তাত আমাৰ কাৰণে ঠিক আছে। এইটো